তো সন্মুখত এইটো বাঘবৰ পাহাৰ আৰু তাৰ কাষতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু আমাৰ ৰাইট চাইডে এখন ডাঙৰ বজাৰ আছে তো তাতো যাম তো গোটেইখিনি আপোনাক দেখাই আছোঁ তো বলক গৈ থাকোঁ এতিয়া আমি তিনিআলি এটাত উপস্থিত আছোঁ তো ট্ৰেক্টৰখন যিফালে গৈছে সেইফালে হৈছে বাঘবৰ নামঘৰ বাঘবৰ সত্ৰ নামঘৰৰ ভিডিঅ' অলৰেডি চেনেলত আপলোড কৰা আছে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰে বাঘবৰৰ বজাৰলৈ এইফালে যাব লাগিব এইফালে আজি খা হ'ব বৈদ্যগান খা হ'ব আজি এইটো বাজাৰত আহিছিলোঁ বাঘবৰ বাজাৰত আৰু হৰৈ বাইকে দি হৰৈ চাইকেলে দি হৰৈ বুলি হৰৈ এনেকুৱা বিশাল গৰু বজাৰ মই লাইফত দেখা নাছিলোঁ আৰু চাগে আপুনিও দেখা নাই এই গোটেই মানে দেখাইছোঁ গোটেই দেখাইছোঁ স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিব আজি আপোনাক বাঘবৰৰ গোটেই বজাৰখন দেখাম এয়া চাওক দূৰ দিগন্তলৈ যিমান মানুহ দেখিছে এইটো অকল গৰু বেচা কিনা কৰা ঠাইহে এইখিনি ঠিক আছে আৰু এতিয়া আমি এই গৰু বজাৰৰ পৰা আমি যাম আন এখন বজাৰলৈকে চাওক ইমান মানুহ গৰু অকল গৰু এইখিনিত গৰু বেছি আছে এতিয়া আমি গৰু বজাৰৰ পিছত চব্জি বজাৰত আহিছোঁ কাৰণ এতিয়া আমাৰ অলপ চব্জি কিনিব লগা আছে ঘৰৰ পৰা কৈ পঠাইছে চব্জি হাতত লৈ আহিবি কিন্তু বলক চব্জি কিনো অলপ ফুলকবি আৰু খোৱা বস্তু নেকি 2 কিলো দাম 30 টাকা দিবি দাদা কি খাইছে ওলকবি বাগান কি দাম কি ওলকবি বাপরে বাপ কাঁচকল ললো কাঁচকল বহুত বস্তু কিনিলো তো এতিয়া আমি যাম লাহে লাহে ওলাম বজাৰৰ পৰা আৰু চাওঁ কি কি পাওঁ তো বলক গৈ থাকোঁ 80 টাকা দে সরি 100 খান দিবা লাগবে দুটা নহয় অঁ বাপৰে বাপ তো এতিয়া লৈ আছোঁ ক'লা বেহৰ পাৰৰ আধাৰ কিমান আৰু লাষ্টৰখিনিতো এনেও ভাল নহয় লাষ্টৰখিনিত চব ঘূৰা আহে লাষ্টৰ বস্তাৰ লাষ্টৰখিনিতো একদম সেইবিলাক ভাঙাবিলাক আহে কিমান 1.73 খাবার করে কই জন ওষুধ খাইছিল 20 পিছল করে পানি দিব চাওক না কি ডাঙৰ বজাৰ এইটো এৰিয়াত অকল নহৰুৱে বেছি আছে অকল নহৰু এতিয়া আমি নহৰু ল'লোঁ কেজি 50ত গুৱাহাটীত আমি 1 পোৱাত 40 টকা দিব লাগে আৰু ইয়াত কেজি 50 টকাত পাই আছোঁ চ' 1 কেজি লৈ ল'লোঁ আৰু মই 1 কেজি ল'লোঁ আৰু হোমেনেও 1 কেজি ল'লোঁ তো দুটাই মিলি 2 কেজি এয়া চাওক গৰম গৰম পকৰি আপুনি পকৰি খাই ভাল পায় নেকি পকৰি খাই যদি ভাল পায় তলত কমেণ্ট কৰি আমাক জনাওক জিলাপিটো ঠাণ্ডা চব ঠাণ্ডা নেকি এইবিলাকো ঠাণ্ডা আছে বহুত আগতে বনাইছে না এইটো কি লৈছা হোমেন গাজৰৰ গুটি আচ্ছা
কেরোট চিপ কি কেরোট চিপ পৰিৱেশটো চাওক না এইটো এৰিয়াত অকল আপুনি খেতি পথাৰৰ যিটো শস্যৰ গুটি এইখিনিয়ে পাব আৰু এইফালে চাওক আৰু এইফালে শাৰী পাতি যিখিনি দোকান আছে ইয়াত মাছ মৰা সাধন মানে জাল ইত্যাদি আপুনি ধুনীয়াকৈ পাই যাব ৰছী চচিও পায় এইটো এৰিয়াত আপুনি পাব হস্ত নিৰ্মিত বাঁহৰ বস্তু এয়া চাওক মই দেখাই আছোঁ কিমান টকা এইবিলাক 120 আৰু পাচিবিলাক বাপৰে দাম কৈছ ইয়াত পাচি ডলা কোলা ইত্যাদিকে ধৰি বাঁহৰ ঝাৰু তাৰপিছত আপুনি যিখিনি লাগে আপোনাক গোটেইখিনি পাব মাছ মৰা সাধন গোটেই পাব মুঠতে এই বাঘবৰ বজাৰ ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা হেতুকে ইয়াত গোৱালপাৰা বঙাইগাঁও ইত্যাদিৰ পৰা মানুহ আহি ইয়াত গৰু আদিৰ বেপাৰ কৰা দেখা যায় অতীজৰে পৰা এই বাঘবৰৰ যোনখন গৰু বজাৰ এখন উল্লেখযোগ্য বজাৰ হিচাপে পৰিগণিত হৈ আহিছে অকল গৰু ম'হে নহয় ইয়াত আপুনি হাঁহ কুকুৰা আদিকে ধৰি বিভিন্ন ধৰণৰ বস্তু পাব লাগতিয়াল আপোনাক যিমানখিনি বস্তু লাগে গোটেইখিনি পাব মুঠতে এবাৰ আহি আপুনি এবাৰ চাই যাওক নামনি অসমৰ ইমান ডাঙৰ বজাৰ তো এবাৰ চালেহে আপুনি উপলব্ধি কৰিব পাৰিব তো আহক আৰু কেনেকৈ আহিব লাগে মই ডেছক্ৰিপশ্যনত লিখি দিম আজি টাইম কম বাবে গোটেইখিনি কভাৰ কৰা সম্ভৱ নহ'ল কাৰণ আজি আমি পিকনিক খাবলৈ আহিছিলোঁ তো পিছত যদি পাৰোঁ আৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ